বন্ধুৱে মানুহ টানা গাড়ীখনক মাল টানা বনাইছে ট্ৰেক্টৰে কি কৰিছে। হাই গাইজ নমস্কাৰ, কি খবৰ? মই আছোঁ বৰ্তমান এই যে চাওক ষ্টেচনত। পৰিৱেশটা ভাল লাগে, মানে একজন লৈ আহিলোঁ তো, একজন আনিলে অলপ লছ হয়, তথাপিও আৰু লৈ আহিলোঁ। চিনাকি মানুহ, এই চাওক একদম মজা। এনেকুৱা জেগাত থাকি মজা লাগে আৰু একদম মানে নিঃশব্দ জেগা। কিন্তু এটা সমস্যা আছে, হাতী আহে, হাতী সন্ধিয়া লাগলে আহি যায়। আহি গৈছে, এই ট্ৰেইনখন আহিছে। এইখনতো যদি পাং দুই একজন, সেইকাৰণে ৰখিলোঁ আৰু একজন আনিলে মানে লছ হয়। যে যি নহওক, যে আপোনালোকে কি কৰি আছে ৰাতিপুৱা? মোৰ বেয়া নহয়, ভালে। আজি দিনটো ভালে ভালে যাওক, কালিৰ দিনটোতো ভালে ভালে গ'লে। এই অটোখনত গৈছে বৰ্তমান এই কেবিৰ ষ্টুডেণ্ট গৈছে, আহি গৈছে। ইটা চাইডত ৰাখছোঁ মানে কিয়, ষ্টেচন মেইন ষ্টেচনত যোৱা নাই, তাতে অলপ মানে গেডাৰিংটা বেছি হয়। আৰু তাৰে যিখিনি মানুহ সদায় ষ্টেচনত মাৰেও, ধৰ তাহাঁতে ইয়াতে মাৰে, মানুহ লৈ আহিলে অলপ তাহাঁতে বেয়া পায় আৰু। ঠিক আছে, বাই বাই, ৰাখোঁ। আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনা কৰোঁ। মই যেন ভালে ভালে আজি দিনটা পাৰ হৈ যায়। বাই।